ও ডাকা ও ডাকা ইয়াৰো মানে ইয়াৰ উদ্ভান নহয় ৰাতি হলিৰ ভিডিঅ' কল মেছেজৰ শব্দ ইবাৰ দিনটোৰ উপৰি মাৰব অকামিলাতো ও ডাকা ও উঠ সোনকালে উঠচোন কথা এটা আছে বুজিয়ে নাপাদয়ো আহ কি হলো এই কৈ শিয়ালে মাতা দিছা কি হোৱা নাই আৰু মই শিয়াল এই মামাই দিয়া ঘৰটো পৰি আছে অলপ উঠি কিনে পানী মাৰো ঘৰটো ভাল হ'ব ইমান জ্ঞান আছে না খালে কি দিনত দিনটো ঘুমিয়ে থাকবি চালা কাম বন নাই তন বেকাৰ ধদুৱা আৰু তই মোক শিয়াল বুলি ক এখন কি দেখছ না এক চৰ মাৰি দিম এই বৰডাকা তই ইনকে ক সন্মান বোলা বস্তু আছে না নাই তোৰা নাংকে দিয়া বৰডাকা কথাটো বেয়া হ'ব এটা কথা কিন্তু মই কিন্তু বাল্টি কৰি পানী নামাৰো মোক মটাৰ আছে মই মটাৰ দি পানী মাৰিম কি মটৰৰ কথা ক'ব লাগছ তই মৰত মই তোক গিলি পানী মাৰাকে আনছো এতিয়া মানুহক মই দেখুৱাবা আনছো তই বাল্টিঙে দি পানী মাৰ তোৰ যোন হাত ভৰি আছে অকামিলা মটৰ লাগে সিয়াক বৰডাকা মই পানী মাৰিম পানী মাৰাটো মাৰিম কিন্তু ঘৰৰ পইচা শুনলি মোক কিন্তু এখন বিৰাট লাগব কি বিলে তো বিলেত নকাটবি না কি তোৰ ডাকা যা ৰাতি আছে লৈ না আকা তই কি কৰ কথা কৈ থাকা বৰডাকা ঐ সেই বিৰাট নহয় তই গাড়ীতে চলাই বুলেট সেইটো লাগব মোক মাথাত দুখ থকা মানুহ ৰখচোন ও ডাকা তোক মই বুলেট নহয় 21 বছৰ হবা দিছো তোক একেবাৰে এখন জেচিপি কিনি যেমান চলা চলে থাকবি নিজৰ ইচ্ছা মতে পানী মাৰোতে লাগি পানী মাৰ টিঙিতে মাৰি মানি টিঙেদি আমাৰ মোল লাগাও মটন নাংগে মোল চকৰ পাৰে আহো মজা অলপ মাংস আনবি আনংতে তো আধা দেখিলে হলে দে ও মিস্ত্ৰী ভাই তোৰ ৰচন কথা এটা আছে দে কিবা হৈছো কি হল মানে মই এটা কথা লক্ষ্য কৰি আছো কি কথা বা আজি ইমান দিন হল তই ঘৰতে গিলাৰ কৰিব পৰা নাই কৈছো ঘৰ কি গিলাৰ কৰা মিস্ত্ৰী মাখানৰ এটা ভুল আছে মই চবকে কৈছো যোন কামটো আমি ঠিকাত দে ঠিকাত দিলে 3 মাহৰ কামটো 2 দিনত হোৱা কৰা ঘৰ ভাল হওক বা বেয়া হওক হয় না আৰু হাজিৰাত দে তহঁতে 3 মাহৰ কামটো 2 দিনৰ কামটো 3 মাহ লগা আমিও তো মেচিন নহয় না তুই তো মানুহে আৰু তোন আছে ভাত চাহ খুৱাই কিনে বোলে খুৰি পানী দি খুৰি তামোল দি এত কথা এটা মনত পৰিল চাহ খাব ৰৈছো চাহ খাবি ৰ এই সদাক পানী মাৰ দিছো ও ডাকা ভালকে পানী মাৰ এই মিনাৰৰ মাৰ যাতে ঘৰটো পুৰা চিকচিকিয়া বগা হ'ব লাগব তাড়াতাড়ি ঘৰটো ক্লিয়াৰ কৰ ঘৰটো ক্লিয়াৰ কৰিম চাহ খাব ৰৈছি বস্তু চাহ খাবি ৰ সদাকৰ বিয়া পাতি বিয়াখন দিন বিয়াতো হ'ব ঘৰটো ভালকে কৰ মই বাজাৰৰ পৰা আহো এইখিনি কৰ যিখিনি আছে টাকা আছে কিবা লাগলে বুজবি মই আহো ও দা ঘৰত মানুহ চানুহ আছে নাই তালা মাৰা শুনো ও কুমাৰ এটা বৰ ডাঙৰ বস্তু আছে মানুহ আছে না তুমি তালা মাৰা চাং ৰচোন ও দা ঘৰত কোনোবা আছে না কাইবা চিনিবা নাই ৰ আমি মানে গাঁও পঞ্চায়তৰ পৰা ঘৰৰ চাৰ্ভেৰ কাৰণে অহা গৈছে তো আপোনাৰ ঘৰটো আহিছে তো সেইকাৰণে চাব আহিলো কেনেকুৱা কি চলি আছে নহ'লে বহিবিয়া আৰু আপোনাৰ টকাৰ নামত আছে ঘৰটো এইটো আমাৰ বৰ্তাৰ নামত আছে তেখেতকতো এতিয়া লাগিব এটা চিগনেচাৰ আছে তেখেত মানে নাই মানে অলপ বাজাৰত গেল তেখেত অলপ মানে মই অলপ মাংস নিব দিলোঁ মানে কি বৰডাকাই মানে কি কথাটো কি জানা চা মানে বৰডাকাই ঘৰটো পাইছি বৰডাকাই কাম নকৰে চব কাম মানে মই কৰি আছোঁ পানী মাৰা কিমা মাৰা মানে মোক আছে কথাটো মানে কি বহিয়ে থাকে এনেকৈ কৰে কি হ'ল ছাৰ মানে মোৰ বিয়াখন পাতিব লাগে ডাকা হৈছোঁ এই বৰডাকা আহিবি মাংসটো মাংস লৈ আহিছো মই ঠিকে আছে এই তই মানে ঘৰৰ এই ছাৰ অফিচৰ ছাৰ নমস্কাৰ ছাৰ কিবা কামত আহিম ঘৰটো বনাইছে ঠিকে হৈছে কিন্তু চৰকাৰী জোখতকৈতো বহুতখিনিয়ে ডাঙৰ হৈছে আপোনালোকৰ কাৰণটো ছাৰ ঘৰটো ভাড়া দিয়া কাৰণ এটা আছে মানে আমি হৈছো 2 ভাই মই বৰডাকা বৰডাকা পানামাতো নৰো আগে বিচাৰ কায়ো নাই
গৰু এহাল আছিল সেই হাল বিকি কিনে অলপ বাঢ়াছো দে ছাৰ কি মানে কি কথাটো গৰু বিকিলাই পইচা কথা কি করলাম মই গম নাপা বোলো ছাৰ এই ছেকেণ্ড কিস্তিটো ফটো মাৰ দি পইচাটো সোমালি মানে বৰ্তা বৰষুণৰ দিন আহিছি প্ৰত্যেকৰো বিয়াখন পাতি ৰাম আগত টিংখিনি মাৰো ছাৰ আমিও জানো মানে তাৰ হোৱাৰ কাৰণে ফটো মাৰিবলৈ অসুবিধা হ'ব কিন্তু ছাৰৰ লগত মই কিবা এটা বন্দোবস্ত কৰি ফটোখন মাৰছা তোমাৰ এই ফটোটো লোৱাচোন এটো বেলে মাৰিবা হেটো বিনে মাৰিবা যোৱাচোন অ ছাৰ গৈছো যোৱা যোৱা অ ছাৰ ঘৰেচোন ফেমত নধৰে তো এতিয়া আমি যাওঁ ফটোটো লোৱা হ'ল তো আপোনাৰ লগত ছেকেণ্ড কিস্তি সোমাব অলপমান মানে দেৰি হ'ব মানে ঘৰৰ যে চাৰ্ভে এইটো মানে কিবা অলপ প্ৰব্লেম দি আছে পইচাটো সোমাবই ছাৰ অৱস্থা ছাৰ এটা কাম কৰিব নোৱাৰি না মানে সদ ডাকাৰ বিয়াখনক লৈ বহুত আশা আছে সোনকালে পাতি দিয়া অলপ কামখিনি তাড়াতাড়ি হোৱা কৰিব নোৱাৰি না কিবা এটা কৰিম বুলি কৈছে আপুনি কিবা মানে ছাৰ ডাকা কি চাই আছা কৰিম না কিবা এটা কামটা তাড়াতাড়ি হ'ব লাগে ছাৰ কিবা চাহ পানীৰ নামত আমি দিয়া চাহ পানীৰ নামত চাহ পানী খোৱাটো ডাঙৰ কথা নহয় আপোনালোকে আপুনি কি দিছে এইগিলা ৰ'বকচোন ৰ'বক ৰ'ব এক ছেকেণ্ড ৰ'বক হেল্ল' ছাৰ এই ইয়াতে যে এটা ঘৰ আহিছিল চাৰ্ভেটোৰ আপোনাৰ অমুক নামৰ সেইটো ছেকেণ্ড কিস্তিটো বন্ধ কৰি দিয়ক পইচাটো দিয়ক মই যাইছোঁ গাড়ী ষ্টাৰ্ট দে চাহখন বহকচোন বহক এই কথা কৈছোঁ এই ছাৰ এনে নকৰিব ছাৰ ঐ বৰ্তাকা মাংস নি আছো ছাৰ মাংস 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 নি আছো কি মাংস মাংস দিব ভাত খাই এতিয়া আহা আপোনালোকৰ গম পাইছে ঘৰ কেঞ্চেল এই চালা ডেকা ছাৰ ক'ত গেল মাংস হৈছে তই এতে মাংস বান্নে চাও ছাৰ গেল কি ঘৰৰ কামটো কি হ'ল ঘৰৰ কাম কেঞ্চেল বুলি কৈছে এনেকে পুৰণ দিন দিছি ঘৰটোক লৈ কিমান কি আশা কৰিছিলো তোৰ বিয়া পাতিম কিবা পাতিম তই পইচাটো কিয় দিবা লাগে পনে এই চালা চব তোৰ ধৰিছি পইচা মই 200 টকা এটা আছিল বুলি দে তই দিবা দিছা মই দিছো 200 হওক বা 2000 হওক মই দিবা দিলে তই কিয় দিবি তই দিবা দিছা দিয়া মই দিছো তোৰ কাৰণে ঘৰ গেল নাই ছাৰ এই বাইক লৈ গেল এই তোৰ কাৰণে ঘৰ গেল তোৰ কাৰণে গৈছি ঘৰ দুটাৰ কিন্তু বেলা আমাৰ তোৰ লগত মোৰ চাহ ঠাই নাই তোৰ লগত আজিৰ পৰা মোৰ ৰিক্সা খতম তুই মাংস কিনি আনছা মাংস কিনি খাই লওঁ তাৰপৰা লুটিয়া লুটি লাগিম দুটাই লাগিম লুটিয়া লুটি লাগিম গাইছ মানে কি হ'ল এই বৰ্তাকাক খালি দিলো আজি চব কে ধৰিছি গলা নাংগে ঘৰ পাত দি দে তোৰ টাকাই দিছি দে গাইছা নাদাই গোৱাল ঘৰ এই দিলা খাও তো তই এসো